কেমেৰা এটাৰ যিখন লেন্স আমি ফ'কাছ কৰোঁ, যিকোনো বস্তুৰ ওপৰত যিটো ফ'কাছ কৰোঁ, সেই লেন্সখনক অবজেক্টিভ বুলি কয়। কাৰণ আমি যিটো বস্তুৰ ওপৰত ফ'কাছ কৰোঁ সেইটোক অবজেক্ট বুলি কয়। যিহেতু অবজেক্টটোৰ ফালে মুৱা হৈ থাকে লেন্সখন অবজেক্টিভ বুলি কয়। গতিকে আমি দেখিছোঁ টিভি কেমেৰাবিলাক দেখিছোঁ মানুহে লোৱা, তাতে এটা চুঙাৰ নিচিনা ওলাই থাকে নাথাকে, সেইটো মিলাই পেলাই অবজেক্টিভ কৰি যিটো পিকচাৰ ছবি ফুল এটাই ধৰা এটা ফুল মই ফুল আঁকি থৈ দিছোঁ, ৰঙা নীলা এইবিলাক পাত বিলাক সেউজীয়া, তাৰপিছত কাষত হয়তো নীলা কাগজ এখনো পৰি আছে। এইখিনি ছবি ধৰা কেমেৰাই ফটো লৈছে। গতিকে ইয়াত আমি অলৰেডি পোহৰ পঢ়ি আহিলোঁ নহয়, পোহৰ বেলেগ বেলেগ কালাৰ পোহৰ মানে আমি চেচুৰেশ্যন হিউ এইবিলাক কৰি আহিলোঁতো। গতিকে যিকোনো পোহৰত মানে ৰঙতে ৰঙা, নীলা আৰু সেউজীয়া এই তিনিটা ৰঙৰ কম্বিনেশ্যন মিলাই চব ৰঙে বনিব পাৰে। বিশেষকৈ টিভিত সেই তিনিটা ৰং মিলাই চব ৰং কৰা হয়। যদিও বগা ৰঙত 7টা ৰঙৰ সমষ্টি, টিভিত যিবিলাক আমি ৰং পাওঁ একদম পিয়'ৰ ৰঙাটোত ৰঙা হিউৱে থাকে, পিয়'ৰ নীলাটোত নীলা হিউৱে থাকে, পিয়'ৰ যিটো একদম খাটি সেউজীয়া সেইটোত সেউজীয়া হিউ থাকে, টিণ্ট বা হিউ থাকে। বাকী অলপ ইফাল সিফাল কালাৰবিলাকতে ৰঙা, নীলা, সেউজীয়া তিনিটা ৰঙৰ কম্বিনেশ্যন হৈয়ে ৰংটো গঠন হয়। গতিকে এই ছবিৰ পৰা যেতিয়া পোহৰ আমি দিছোঁ, লাইট দি এই পোহৰ যেতিয়া কেমেৰাটো লেন্সৰ মাজেৰে পাৰ হৈ যাব, তেতিয়া ইয়াক প্ৰথমতে এখন মিৰৰত পঠোৱা হয়। সেই মিৰৰখনক কয় ডাইক্ৰইক মিৰৰ বুলি কয়। কি মিৰৰ? এইখন ধৰা এইখন মিৰৰ মানে আইনা। আৰু মিৰৰ আমি এনেকৈ মিৰৰ এখন আঁকিলোঁ। এই মিৰৰখন এইখন হ'ল ডাইক্ৰইক মিৰৰ, আৰু প্ৰথম ডাইক্ৰইক মিৰৰখন হ'ল ডাইক্ৰইক মিৰৰ, ৰেড। এইখন হ'ল ৰেড ডাইক্ৰইক মিৰৰ। অ'কে, ডাইক্ৰইক মিৰৰ অসমীয়াটো লিখিব পাৰি ডাইক্ৰইক মিৰৰ। ডাইক্ৰইক মিৰৰৰ অৰ্থটো হৈছে কি, আৰু ইয়াক 45 ডিগ্ৰী, এই যে পোহৰৰ ৰশ্মি আহি আছে এই পোহৰৰ লগত 45 ডিগ্ৰী হিচাপত ৰখা। 45 ডিগ্ৰী হিচাপত ৰাখিলে কি হ'ব, পোহৰটো ইয়াৰ পৰা প্ৰতিফলন হয় পূৰা ইয়াৰ লগত লম্বভাৱে এনেকৈ এইপিনলৈকে গুচি আহিব। কি পোহৰ আহিব? ইয়াতেতো চব পোহৰ আহিছিল, ৰঙা, নীলা, সেউজীয়া যি আছিল পিকচাৰটোত চব পোহৰে আহিছিল। ৰেড ডাইক্ৰইক মিৰৰৰ বিশেষত্ব এইটো কি, ই অকল ৰঙা ৰঙৰ পোহৰখিনিহে কি কৰিব, প্ৰতিফলন কৰি পঠিয়াব। বাকী ৰং যে নীলা আৰু সেউজীয়া এইপিনেদি পাৰ হৈ গুচি যাব। পাৰ হৈ যোৱাখিনিত আৰু কি থাকিব, নীলা আৰু সেউজীয়াহে থাকিব, ৰঙা ৰং নাথাকে। অকণমানো যদি ৰঙা ৰং ছবিখনত আছে, তেতিয়া সেই ৰঙা ৰংখিনি গোটেইখিনি ৰিফ্লেকশ্যন হৈ 90 ডিগ্ৰী, এইটো একদম পূৰা 90 ডিগ্ৰী, তাৰমানে পূৰা লম্বভাৱে, ইয়াৰ লগত পূৰা লম্বভাৱে এইপিনে গুচি আহিব। এতিয়া ঠিক এই পজিশ্যনত আৰু এখন মিৰৰ ৰখা হ'ব। এইখন কিন্তু ছাৰফেচ মিৰৰ। কি মিৰৰ? ছাৰফেচ মিৰৰ। ছাৰফেচ মিৰৰ হ'ল আমি মুখ চোৱা আইনাৰ নিচিনা, ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়, কমপ্লিট ৰঙা ৰঙৰ পোহৰ। এইখনো সেয়া একে 45 ডিগ্ৰীকৈ ৰখা হ'ব। গতিকে পূৰা ইয়াতে ৰিফ্লেকশ্যন হোৱাৰ পিছত এইখিনি একদম 90 ডিগ্ৰী পূৰা লম্বভাৱে, এইডালৰ লগত এইডাল পূৰা লম্বভাৱে পোহৰ এইটো দিশত গুচি যাব। গতিকে আমাৰ কি ডাইক্ৰইক মিৰৰে কি কৰিছিল, কমপ্লিট পোহৰৰ পৰা অহা পোহৰখিনি বাকী নীলা সেউজীয়া পাৰ হৈ যাব দি ৰঙাখিনিক ইপিনে প্ৰতিফলন কৰি পঠিয়াইছিল। আৰু প্ৰতিফলন কৰি পঠোৱা যিখিনি আহিছিল তাক আকৌ এইটো ডিৰেকশ্যনত পঠিয়াবৰ কাৰণে এখন ছাৰফেচ মিৰৰৰ সহায় লোৱা হৈছে। ছাৰফেচ মিৰৰে পূৰা এনেকৈ পঠিয়াই দিব চিধাকৈ, মানে ইয়াৰ লগত 90 ডিগ্ৰী পূৰা লম্বকৈ পঠিয়াই দিব। দিয়াৰ পিছত ইয়াতে কি থাকিব, ৰেড ফিল্টাৰ থাকিব। কি থাকিব? ৰেড ফিল্টাৰ। ৰেড ফিল্টাৰৰ মাজেৰে যদি আৰু কিবা অকণমান যদি বেলেগ কিবা মিক্স আছিলো ৰং, অকল ৰেডটোহে পাৰ হৈ যাব আৰু। অ'কে, কেতিয়াবা ৰেডটো পাৰ হৈ যোৱাৰ পিছত ইয়াতে ৰেড কেমেৰা থাকিব। এইটো কি কেমেৰা? ৰেড কেমেৰা। এইটো ৰেড কেমেৰা। কাৰণ এতিয়া এই গছজোপাৰ যে ছবিটো, এই গছজোপাৰ ছবিটো ডাইক্ৰইক মিৰৰে ৰিফ্লেকশ্যন কৰি পঠিয়ালে। ছবিটোত যিখিনি ৰঙা আছে আৰু গোটেই ৰঙা, চবতে অলপ অলপ ৰঙা, মানে যিখিনি ৰিফ্লেকশ্যন কৰি পঠিয়ালে ছবিটো, আৰু সেই ছবিটো ৰেড কেমেৰাই যিটো দেখিব, এই ৰেড কেমেৰাত এই গছজোপা পূৰা ৰঙা হৈ উঠিব, পূৰা কি ৰঙা হৈ উঠিব।
ইয়াতে কোনো নীলা সেউজীয়া কথাই নাই আৰু ছবিখিনিত যিমান যিমান ৰং গোটেই ছবিখনত য'ত য'ত ৰঙা আছে এই ৰঙা ছবি এটা ইয়াত পাম আৰু পিকচাৰ হৈ গ'ল এইখিনি এতিয়া হ'ল কি বাকী যে এই নীলা আৰু সেউজীয়াখিনি ৰেডখিনিহে পঠিয়াই দিলে এইখিনিতো নীলা সেউজীয়াখিনি পাৰ হৈ গৈছিল মই কৈছোঁ নীলা সেউজীয়াখিনি পাৰ হৈ যোৱা পোহৰখিনিক কি কৰিব ঠিক আৰু এখন এইপিনে ডাইক্ৰইক মিৰৰ ৰখা হ'ব এইবাৰ ডাইক্ৰইক মিৰৰখন কিন্তু কি ডাইক্ৰইক মিৰৰ জানা ব্লু মানে কি নীলা মানে নীলা ডাইক্ৰইক মিৰৰ অ'কে এতিয়া নীলা ডাইক্ৰইক মিৰৰ এখনৰ লগত পূৰা একে 45 ডিগ্ৰীকৈ সদায় 45 ডিগ্ৰীকৈ ৰাখিব তেতিয়াহে পোহৰ এনেকৈ পৰিলে পূৰা লম্বভাৱে ইয়াৰ লগত লম্বভাৱে এইপিনে গুচি যাব কি যাব কোনখিনি ৰং যাব ব্লু যেনেকৈ ৰেডে অকল ৰেডখিনিক পঠিয়াই দিছিল প্ৰতিফলন কৰি ব্লু ডাইক্ৰইক মিৰৰে কি কৰিব ইয়াত থকা নীলা সেউজীয়া ৰঙৰ পোহৰৰ অকল নীলা পৰ্চনটো নীলা অংশটোকহে এইপিনে প্ৰতিফলন কৰি যাব দিব বাকী গ্ৰীণখিনি এইপিনে পাৰ হৈ যাব কাৰণটো ৰঙা নীলা সেউজীয়া তিনিটা ৰঙে আছিল ৰঙাটো গুচিয়ে গ'ল আহিল পিনে নীলা সেউজীয়া নীলা ডাইক্ৰইক মিৰৰে নীলাখিনিক পঠিয়াই দিলে গতিকে সেউজীয়াখিনিহে অকল পাৰ হৈ গুচি যাব পাৰিব নীলা ডাইক্ৰইক মিৰৰৰ বিশেষত্ব এই নীলাখিনিক কি কৰিলে প্ৰতিফলন কৰি পঠিয়াই দিলে পাৰ হ'ব নিদিলে আৰু পাৰ হৈ গ'ল অকল কি সেউজীয়াখিনি গতিকে সেউজীয়া পোহৰৰ সন্মুখত কি থাকিব কচোন ৰেড ইয়াতে যেনেকৈ ৰেড ফিল্টাৰ আছিল ইয়াতে থাকিব গ্ৰীণ ফিল্টাৰ পাৰ হোৱাৰ পিছত এইটো কি থাকিব এইটো থাকিব গ্ৰীণ কেমেৰা কি কেমেৰা এইটো হ'ল সেউজীয়া কেমেৰা বা গ্ৰীণ কেমেৰা হৈ গ'ল গ্ৰীণ কেমেৰা দি ছবিটো সেই একেই গছজোপাৰ ছবিটো হয়তো ইপিনেও হ'ব উঠিব গ্ৰীণ কেমেৰাত কিন্তু এইবাৰ কি হ'ব সেউজীয়া হৈ উঠিব ইয়াত আৰু কোনো নীলা বা ৰঙাৰ কোনো ভাগ নাই সেউজীয়া য'ত যিমান পৰ্চন সেউজীয়া ক'ৰবাত বেছি সেউজীয়া ক'ৰবাত কম সেউজীয়া মুঠতে ইয়াৰ ছবিটো গ্ৰীণ কেমেৰাই গ্ৰীণ ছবি ধৰিব ৰেড কেমেৰাটো ৰেডটো ধৰিছিলেই হয়নে নহয় এতিয়া নীলা অংশৰ কি হ'ল নীলাটো এই নীলা ডাইক্ৰইক মিৰৰখনেতো নীলা ৰংটো এইপিনে পঠিয়াই দিলে ইয়াতে আকৌ এখন কি থাকিব ছাৰফেচ মিৰৰ থাকিব এই ছাৰফেচ মিৰৰ মানেতো গমেই পাইছ ছাৰফেচ মিৰৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে গোটেই নীলা ৰংখিনি ইও 45 ডিগ্ৰীকৈ থাকিব দেই সদায় 45 ডিগ্ৰী এংগলকৈ ৰখা হয় যাতে পোহৰটো ইয়াত পৰাৰ পিছত প্ৰতিফলন হয় পূৰা লম্বভাৱে এইটো ডিৰেকশ্যন চব মানে এটা ডিৰেকশ্যনত গুচি যায় অ'কে চব যাতে এটা ডিৰেকশ্যন গতিকে এয়া নীলা এইটো কি ৰং নীলাখিনি গুচি গ'ল নীলা ফিল্টাৰ ইয়াতে আকৌ এটা ফিল্টাৰ থাকিব কি থাকিব ব্লু ফিল্টাৰ থাকিব ব্লু ফিল্টাৰৰ মাজেৰে পাৰ হৈ যোৱাৰ পিছত ইয়াতে কেমেৰাটো কি হ'ব নিশ্চয় তোমালোকে গম পাইছা এইটো হ'ল ব্লু কেমেৰা এই কেমেৰাটো হ'ল ব্লু কেমেৰা ব্লু কেমেৰাৰ যিটো ছবি উঠিব সেই একে গছজোপাৰে ছবিটো নীলা হৈ উঠিব হ'ব হয় নহয় ক'ৰবাত বেছি নীলা ক'ৰবাত কম নীলা মানে গছজোপা যে আমি আৰম্ভণিতে যে গছ বা ফুলপাহ যে ফটো লৈছিলোঁ এই ফুলপাহৰ বেলেগ পৰ্চনত ফ'কাছটো হোৱা নাই এই বেলেগ ফুলপাহৰ যিখিনি জেগাত যিমান ৰং আৰু ঠিক সেনেকৈ যোনটো অংশত যিমানখিনি নীলা আছে সেই অনুসৰি ইয়াতে নীলা ফুলটো গঠন হ'ব ইয়াতে সেউজীয়া ইয়াতে ৰঙা গতিকে একেটা পিকচাৰে কি হ'ল প্ৰথমতে অবজেক্টিভ এইখন হ'ল মেইন কেমেৰাটোৰ মাজেৰে যেতিয়া পোহৰ পাৰ হৈ গ'ল এই ডাইক্ৰইক মিৰৰে কি কৰিলে ৰেডটো কেনেকৈ ইপিনে পঠিয়াই দিলে তাৰপিছত আমাৰ এখন ব্লু ডাইক্ৰইক মিৰৰে ব্লুটোক আকৌ ইপিনে ৰিফ্লেক্ট কৰি প্ৰতিফলন কৰি পঠিয়াই দিলে ইপিনে ব্লু ফিল্টাৰ গুচি গ'ল আৰু ব্লু ডাইক্ৰইক মিৰৰ গ্ৰীণখিনিহে অকল পাৰ হৈ যাব পাৰিলে গ্ৰীণত আৰু ডাইক্ৰইক মিৰৰ দৰকাৰ নাই কাৰণ ইয়াততো গ্ৰীণেই আছে গ্ৰীণ ফিল্টাৰ গ্ৰীণ গতিকে কেইটা ৰঙৰ ছিগনেললৈ কেইটা ৰঙৰ ছবিলৈ কনভাৰ্ট কৰি দিলে কেমেৰাই দেখিছা কেমেৰা দেখাত এটাই আছিল কিন্তু সি একেটা পিকচাৰকে 3টা পিকচাৰলৈ কনভাৰ্ট কৰিলে ব্লু গ্ৰীণ ৰেড হ'ব আজি এইখিনি বস্তু ভালকৈ এতিয়া শিকি লোৱা এইটো পিকচাৰ হ'ল